নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আছোঁ মানিকপুৰৰ ব্লক কম্পাউণ্ডৰ ভিতৰত থকা আধাৰ চেণ্টাৰটোত। কাৰণ আজি কিছুদিন আগতে মই এটা ভিডিঅ' আপলোড দিছিলোঁ আৰু তাত কোৱা হৈছিল যে যিসকলে আধাৰৰ কাৰণে বায়'মেট্ৰিক ছাপ দিছিলে আৰু সেইসকল ব্যক্তিয়ে ভুক্তভোগী আছিলে, বহুত টেনশ্যনত আছিলে যে আধাৰ কাৰ্ড নহয় বায়'মেট্ৰিক ছাপ দিয়াৰ কাৰণে এই প্ৰব্লেমটোত ভুগি আছিল। কিন্তু সেই ভিডিঅ'টোত কোৱা হৈছিল, গভৰ্ণমেণ্টক ৰিকুৱেষ্টো কৰা হৈছিল যে অতি সোনকালে যাতে খুলি দিয়ে, কাৰণ এই ভুক্তভোগী ৰাইজ যাতে সুবিধাটো গ্ৰহণ কৰিব পাৰে। বহুতৰ বেংকৰ একাউণ্টৰ লগত আধাৰ লিংক কৰিব পৰা নাছিল। আজি সেইসকল ব্যক্তিৰ কাৰণে এটা সুখবৰ, আৰু এই যিটো বায়'মেট্ৰিক ছাপ এইটো বৰ্তমান খোলা হৈ গৈছে আৰু গোটেই এই প্ৰব্লেমটোৰ পৰা মুক্ত হ'ব পাৰিব আৰু সকলোৱে আধাৰ কাৰ্ড বনাব পাৰিব। আৰু মই দেখুৱাই আছোঁ আপোনালোকক যি আমাৰ মানিকপুৰত থকা এই আধাৰ চেণ্টাৰটো। আৰু মই সকলোলৈ এই ৰিকুৱেষ্ট কৰিম যে যাতে এই আধাৰ চেণ্টাৰত আহি তেওঁলোকে যোগাযোগ কৰে আৰু যোগাযোগ কৰি যি পৰ্যায়ত তেওঁলোকে কামবিলাক কৰিব লাগিব, গোটেইখিনি কথা ইয়াত আহিলে আপোনালোকে গম পাব। এইটো হৈছে আমাৰ মানিকপুৰ ব্লক কম্পাউণ্ডৰ ভিতৰত থকা আধাৰ চেণ্টাৰ। আৰু এই আধাৰ চেণ্টাৰত অলৰেডি মানুহ আহি পাইছেই, তেওঁলোকেও কিছু কিছু কথা গম পাইছে নিশ্চয়। আপোনালোকে হ'লেও কিবা এটা গম পাইছেনে? পাইছে না? সেইকাৰণে আহিছে। তো এতিয়া বন্ধ আছে, অফিচটো অকণমান পিছত খুলিব, গতিকে আপোনালোকে অলপ থাকক আৰু সুধি পুছি যাওক, তেতিয়াহ'লে আপোনালোকে বস্তুটো ক্লিয়াৰ হ'ব পাৰিব আৰু মানুহকো জনাব। আৰু সেইটো কাৰণতে আজিৰ এই ভিডিঅ'টো বনাইছোঁ। আৰু মই আশা কৰিছোঁ সকলোৱে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে, এটাকে লাইক কৰে আৰু কমেণ্ট কৰি দিয়ে, কাৰণ এইটো এটা বহুত ডাঙৰ প্ৰব্লেম আছিল। কিন্তু আজি এই ডাঙৰ প্ৰব্লেমটো চলিউশ্যন হোৱাৰ কাৰণে আজি অসম চৰকাৰ তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ যিহেতু এই কামটো এটা সমস্যাৰ পৰা এটা সমাধান কৰি দিছে। ধন্যবাদ।